ক্লিক অন নিউজ আসামৰ পৰা আহি মই বিশেষ আসলতে এটি পৰিয়ালৰ ঘৰলৈ আমি আহি আছোঁ। গোলাঘাট টাউনৰ পৰা 3 কিলোমিটাৰ দূৰত্বৰ এঘৰ আমি অতি দৰিদ্ৰ পৰিয়ালৰ ঘৰলৈ আমি নিউজ আসামৰ পৰা আমি আহি আছোঁ। মই দেখাই আছোঁ মোৰ সতীৰ্থ মই সাংবাদিক মই নজলক মই সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মই আহি আছোঁ এনে এঘৰ পৰিয়াল যি ঘৰ পৰিয়ালত 2টি সন্তান মাথো 2টি সন্তানেই বিকলাংগ। এই বিকলাংগ সন্তানটি আচলতে কোনো চৰকাৰী আঁচনিয়ে তেখেতসকলক ঢুকি পোৱা নাই। খুব দুখৰ বিষয়। মই সেই পৰিয়ালৰ ঘৰলৈ আজি আহি আছোঁ। মই সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ। খুব এটা দুখৰ বিষয়। গোলাঘাট চহৰৰ একেবাৰে নাতি দূৰত অৱস্থিত আজি এইটো পৰিয়াল খুব এটা দুখ লগা এটা পৰিয়াল। মাথো কছাৰীহাট চিনাতলি গাঁৱৰ এইটো এটা পৰিয়াল, দৰিদ্ৰ পৰিয়াল। এই দৰিদ্ৰ পৰিয়ালটি আচলতে 2টি মাথো সন্তান। খুব এটা আমি দুখেৰে আমি অসমবাসী ৰাইজক জনাইছোঁ, আমি চৰকাৰক আমি জনাইছোঁ। সন্তান দুয়োটিয়ে বিকলাংগ। তেওঁলোকে এতিয়া জনাইছে যে কেনেধৰণে আচলতে তেওঁলোক জীয়াই আছে, জীয়াই থাকিবৰ কাৰণে আচলতে তেওঁলোকে মাক দেউতাকে আচলতে চকুলো টুকি টুকি আচলতে জীয়াই আছে। কোনো চৰকাৰৰ আঁচনি এতিয়ালৈকে ঢুকি পোৱা নাই। মই সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ। এয়া আমি ক্লিক অন নিউজ আসামৰ জৰিয়তে আমি অহাৰ হেতুকে আজি ৰাইজ আহি তেখেতসকল আজি ইয়াৰ চোতালত উপস্থিত হৈছেহি। খুব এটা এই পৰিয়ালটো আচলতে খুব এটা দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ এই 2টি সন্তানেই আচলতে তেওঁলোকে বিকলাংগ। তেওঁলোকে ভাল ধৰণে কথা ক'ব নোৱাৰে, ভাল ধৰণে খোজ কাঢ়িব নোৱাৰে আৰু দেউতাকে আচলতে দিন হাজিৰা কৰি যেনে তেনে পোহপাল দি থকাৰ পৰিলক্ষিত হৈছে। আমাৰ মাজত উপস্থিত আছে মাতৃ। তেখেতক মই দুআষাৰ কথা সুধিছোঁ। কেনেকুৱা ধৰক আপোনালোকে আজি চৰকাৰৰ আঁচনি আচলতে আপোনালোকে পাইছে নাই পোৱা? ল'ৰা দুটি কেনেকৈ আচলতে পোহপাল দি আপোনালোকে চলিছে? চৰকাৰৰ আঁচনি আমি একোৱে পোৱা নাই। কাগজ পত্ৰ চাৰ্টিফিকেট বনাব গ'লে সেয়াও মই বনালোঁ। যি কৰিব ক'লে মই তাকে কৰিলোঁ। কৰি মেলি ইমান মেলিছোঁ। অংগনবাদী মাষ্টৰনীক দিছোঁ, এই মেম্বাৰক দিছিলোঁ, পঞ্চায়ত য'ত কৰিলোঁ আৰু একোৱে নাপাওঁ। মই একো বস্তু পোৱাই নাই। সিহঁত দুটা আঁচনি সুবিধা একোৱে পোৱা নাই। গাঁৱৰ মানুহক সুধিলেও ক'ব ঘৰে ঘৰে যদি সোমাই সোধেগৈ। আৰু এই ঘৰ দিম বুলি ক'লে ঘৰো নিদিলে, লেট্ৰিন দিম বুলি ক'লে নিদিলে। মানুহজনে হাজিৰা কৰে লোকৰ ঘৰত, আৰু হাজিৰা কৰি যিটো পায় ডেইলি আনে, খাই বৈ সেয়াই চলি খাই বৈ যেনে তেনে আছোঁৱে। ডক্তৰক দেখাম বুলি ক'লেও মই দেখাব নোৱাৰোঁ বেমাৰ আজাৰ হ'লে। একোৱে কৰিব নোৱাৰোঁ। গোলাঘাটৰ যিহেতু আমাৰ গোলাঘাট সমষ্টি, আমাৰ বিত্তমন্ত্ৰী মহোদয়া অজন্তা নেওগ বাইদেউ আছে। অজন্তা নেওগ বাইদেউক আচলতে আপোনালোকে এই বিষয়ে দৃষ্টিগোচৰ কৰিছে নেকি? তেওঁ মই মুখৰ আগত দৃষ্টিগোচৰ একো কৰাগৈ নাই। আমাৰ ইমানখিনি সুবিধা হওক বোলা বস্তু এটাও নাপাওঁ। আমি কোনো নাযায় আমাৰ লগত কৰিবলৈ। এই ইয়াতে ওচৰে পাজৰে মানুহবিলাকে যোনবোৰ দৰকাৰী মানুহ সেইবিলাক দিওঁ। কিন্তু বাইদেউক মই এতিয়া এওঁলোকৰ লাইফেদি জনাইছোঁ, মোৰ ল'ৰা ছোৱালীকেইটাক বাইদেৱে অকণ চকু মেলি চাওক, মোৰ মনটো বহুত ভাল লাগিব যদি বাইদেৱে কিবা এটা সহায় কৰি দিব পাৰে মোক। মই বাইদেউক সেইটোৱে ধন্যবাদ জনাইছোঁ আৰু। হয়। এতিয়া মাতৃগৰাকী খুব দুখেৰে জনাইছে যে আমাৰ বিত্তমন্ত্ৰী মহোদয়াক আচলতে তেখেতে আমাৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছে যে ল'ৰা দুটিৰ মুখলৈ চাই যিকোনো কিবা আঁচনি আচলতে ঢুকি পায়নি, আঁচনি এটা প্ৰস্তুত কৰি ল'ৰাকেইটাৰ কাৰণে আচলতে আমন্ত্ৰণ দিলে খুব এটা তেখেতে সুখী হ'ম বুলি জনাইছে। আমাৰ মাজত উপস্থিত আছে। আপুনি অকণমান এইফালে আহকচোন। মই অকণমান আপোনাক সোধাৰ মই চেষ্টা কৰিম। কেনেকুৱা আপুনি চুবুৰীয়াগত হিচাপে আপুনি এই ল'ৰা দুটিৰ কথা কি ক'ব? আপুনি ল'ৰা ছোৱালীকেইটা দেখিলে অকণমান বেয়া লাগে আৰু। ছোৱালী মানুহ বহুত ডাঙৰ হৈ গ'ল, গাভৰু হৈ গ'ল। তাই একো সহায় পোৱা নাই। আমি জনামতে বাপেকেও দিন হাজিৰা কৰে, খাই বৈ থাকে আৰু। দেখিলোঁ লেট্ৰিন চেটিং এটাও পোৱা নাই। অসুবিধা হয় সিহঁতৰ। লেট্ৰিন কৰিবলৈ বহুত কষ্ট হয়। ছোৱালীজনীৰ কাৰণে বাৰিষা পানী হৈ যায়, ঘৰ চৰো সুবিধা পোৱা নাই। কিবা এটা যদি আমাৰ অজন্তা বাইদেৱে তেওঁবিলাকক দিয়ে বহুতখিনি ভাল পাম আমি দেখিলে। নিশ্চয়। আচলতে আমাৰ ওচৰতে আমাৰ এই আইতাগৰাকীও এটা কথা খুব দুখেৰে জনাইছে যে আচলতে এই পৰিয়ালটোলৈ আচলতে কোনো চৰকাৰৰ আঁচনি আচলতে ঢুকি পোৱা নাই। এটা লেট্ৰিন পোৱা নাই, এটা ঘৰ পোৱা নাই। এই 2টি বিকলাংগ থাকিবৰ কাৰণে উপযুক্ত তেওঁলোকে এটি ঘৰ পোৱা নাই। গতিকে সেয়েহে তেওঁ আচলতে আমাৰ চৰকাৰলৈ আহ্বান জনাইছে। এই চৰকাৰৰ এই আহ্বানৰ জৰিয়তে যাতে আচলতে এই বিকলাংগ দুটিলৈকে যিকোনো এটা আঁচনি আচলতে তেওঁলোকে আগবঢ়াই অনুৰোধ জনাইছোঁ। মই আৰু আমাৰ মাজত উপস্থিত আছে, মই দেখুৱাম
আহক আপুনি অকণমান আহকচোন আমাৰ যিহেতু আমাৰ চুবুৰীয়া হিচাপে আপুনি এইফালে আহকচোন আপুনি চাওক কেনেকুৱা অকণমান আগলৈ আহক মই আপোনাকো মই সোধাৰ চেষ্টা কৰিম যিহেতু এই দুটি বিকলাংগ হয় হয় খুব এটা দুখৰ বিষয়ে এখন ঘৰত দুটি বিকলাংগ কেনেধৰণে আচলতে তেওঁ পৰিচালিত হৈছে মাক দেউতাকে কেনেকৈ পৰিচালনা তেওঁলোকৰ কৰিছে মাক বাপেকে বৰ কষ্টৰে সিহঁতক ডাঙৰ দীঘল কৰিব লগা হৈছে এজনীয়ে খোজকাঢ়িব নোৱাৰে মাত নোলায় তেওঁলোকৰ আৰ্থিক অৱস্থা এনেই অচল হয় আৰু দিন হাজিৰা কৰে কাঠৰ কাম কৰি তেওঁলোকে জীয়াই আছে ডেইলি 300 টকা পায় এওঁলোকক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে কোনো আৰ্থিক মানে সুযোগ নাপায় তেনে ক্ষেত্ৰত তেওঁলোকৰ বৰ অসুবিধা হৈছে আৰু দিন হাজিৰা কৰি খাই পেলাই চলি আছে যেনে তেনে গতিকে মই ৰাইজৰ মানুহ হৈ মই মানে এটাই চৰকাৰক অনুৰোধ জনাওঁ বা আমাৰ বিত্তমন্ত্ৰী ডাঙৰণীক এটাই অনুৰোধ জনাওঁ যাতে তেওঁলোকৰ ফালে অলপ চকু মেলি চায় তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে তেওঁলোকৰ এই বিকলাংগৰ কাৰণে যাতে অলপ সহায় সুবিধা আগবঢ়ায় বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাতে তেখেতলোকৰ মুখলৈ চাই কিবা এটা সাহাৰ্য আগবঢ়ায় আচলতে এতিয়া এটা কথা পৰিলক্ষিত হৈছে সকলোৱে মানে জ্ঞাত যে এতিয়া বিকলাংগৰ কাৰণে বহুতো আঁচনি আচলতে প্ৰস্তুত কৰি চৰকাৰে উলিয়াইছে সেই বিকলাংগ আঁচনিৰ কাৰণে কিবা আপোনালোকে জনপ্ৰতিনিধিৰ ওচৰত আপোনালোকে কিবা নিবেদন কৰিছে নেকি সেই ক্ষেত্ৰত আমি এনেই ৱেলফেয়াৰ জনকল্যাণ অফিচত মানে ইহঁতৰ কাৰণে কেইখনমান আবেদন দাখিল কৰিছিলোঁ আজিলৈকে তাৰ কোনো সুমত বা কোনো সুউত্তৰ পোৱা নাই আমি গতিকে এতিয়া তেনে ক্ষেত্ৰত আমি বাইদেউক লগ ধৰিবতো ইয়াত আমি সুবিধাই নাপাওঁ গতিকে তেনে ক্ষেত্ৰত বাইদেৱে যেতিয়া এই নিউজ চেনেলৰ জৰিয়তে তেখেতলোকক যেতিয়া কিবা এটা সহায় সুবিধা আগবঢ়ায় বুলি আশা ৰাখিলোঁ হয় এতিয়া মই আৰু এটা কথা আপোনালোকক মই জনাৰ চেষ্টা কৰিম যিহেতু এতিয়া শিশু কল্যাণ আঁচনি যিটো অংগনবাদী হয় অংগনবাদী কেন্দ্ৰত বহুতো সা সুবিধা আচলতে শিশুসকলৰ কাৰণে উপলব্ধ এই কিবা সা সুবিধা অংগনবাদীৰ জৰিয়তে আপোনালোকে এই শিশু দুটিলৈ কিবা আগবঢ়াইছে নেকি এতিয়ালৈকে কোনো আগবঢ়োৱা নাই ন কাগজ পত্ৰবোৰ কৰিছে অংগনবাদীৰ কাৰণে তেওঁলোকৰ যি সা সুবিধা এইখিনি মানে কাগজ কৰিছে তেওঁলোকে কিন্তু সেই আঁচনি এতিয়ালৈকে ঢুকি পোৱাগৈ নাই তেওঁলোকক মই মাতৃগৰাকীক মই আকৌ মানে অনুৰোধ জনাইছোঁ যে অংগনবাদীৰ কাৰণে আপোনালোকে কি আচলতে আপোনালোকে জনাইছে দৃষ্টিগোচৰ কৰিছে অংগনবাদী বাইদেৱে মোক ফোন কৰে তুমি কাগজ পত্ৰখিনি ল'ৰা ছোৱালীকেইটা যোগাৰ কৰা কাগজ পত্ৰখিনি যোগাৰ কৰি মেলি মোক দিয়াহি ফটো দিয়াহি গাঁৱৰ কাগজ দিয়াহি বাপেকক কাম খতি কৰা গাঁৱৰ কাগজ অনালোঁ বাপেকে কাম খতি কৰি পেলাই ইনকম চাৰ্টিফিকেট অনালোঁ হাজিৰা গুচি গ'ল মোৰ সেয়া কথা এটা কৈছোঁ সেয়াও মই অসুবিধাত পৰিলোঁ কিন্তু ইমানখিনি মানুহটোৱে কষ্ট কৰি মানুহটোৱে কৈছে মই নোৱাৰিম কৰিবলৈ ল'ৰা ছোৱালীৰ কাৰণে তোমালোকে খুৱাম কপাবলৈ যদি মই ল'ৰা ছোৱালীৰ কাৰণে এনেকৈ ঘূৰি ফুৰিবলগীয়াই হৈ থাকে কৰি মেলি দিলোঁ বাইদেউজনীক দি আমনি লাগিছে বাইদেউজনীয়ে একো নাপালোঁ আৰু বাইদেৱে কয় ফোন কৰা তুমি পইচা সোমাইছে নেকি একাউণ্টত চোৱা একাউণ্টত চাওঁ এটকা পইচাও নোসোমাই মোৰ মনটো বেয়া লাগে গুচি যাব মই বোলো নকৰোঁ বাইদেউ বোলো নোৱাৰিম মই ইমান ঘূৰি ফুৰিবলৈ ল'ৰা ছোৱালী এৰি থাকে নে ছোৱালীজনী গাভৰু হ'ল ছোৱালীজনী ভাল ৰুম এটা নাই মই থৈ যাবলৈ ঘৰ এটা নাই ভঙা চিঙা ঘৰ হাবি কিনাৰত এই ঘৰটোতে ছোৱালীজনী মই থৈ যাব নোৱাৰোঁ পটককৈ কিবা এটা হৈ গ'লেতো কিমান ডাঙৰ কথা হ'ব সেইখিনি কথা চিন্তা কৰিবলগীয়া হয় সেইখিনি কামত মই মানে বহুত ঘূৰোঁ কিন্তু তেতিয়াও মই নোৱাৰিছোঁ মানে ঘূৰিবলৈ ইমানেই অসুবিধা পাইছোঁ মানে হয় এতিয়া আমাৰ মাতৃগৰাকীও জনাইছে যে এতিয়া আপোনালোকে জানিব যে এটা পৰিয়ালত আচলতে এনেকৈ দুটি শিশু বিকলাংগ হ'লে কিমান এটা দুখৰ বিষয় আচলতে এইটো আপোনালোকে নিশ্চয় আপোনালোকে উপলব্ধি কৰিছে আৰু তেখেতে মানে জনাইছে যে আচলতে চৰকাৰৰ দুৱাৰে এপ্লিকেশ্যন আচলতে দিও আচলতে আজিলৈকে মানে ফলৱৰ্তী হ'ব পৰা নাই সেয়েহে তেখেতে আচলতে নিউজ চেনেলৰ জৰিয়তে আমাৰ প্ৰশাসনক জনাইছে যে কিবা এটা ব্যৱস্থা কৰিলে তেখেতসকলে নথৈ সুখী হ'ম আমাৰ মাজত আৰু এজন আহি উপস্থিত হৈছেহি খুব এটা দুখৰ বিষয়ে আমি দেখিছোঁ যে এই পৰিয়ালটো দুটিয়ে আচলতে বিকলাংগ এই ক্ষেত্ৰত আপোনালোকে ধৰক কেনেধৰণৰ চাওক ল'ৰা ছোৱালী হ'ল হয় আচলতে চুবুৰীয়াও আচলতে খুব বেজাৰ মনে কৈছে যে আমাৰ বিধায়িকা অজন্তা নেওগ বাইদেউ আজি এই পৰিয়ালটোৰ মুখলৈ চাই পেলাই কিবা এটা সাহাৰ্য আগবঢ়োৱাটো তেখেতে মানে কামনা কৰিছে আৰু আমি আমাৰ জৰিয়তেও এই পৰিয়ালটোলৈ কিবা এটা মানে আৰ্থিক সাহাৰ্য আমি আৰু বিশেষকৈ বাসগৃহ বা লেট্ৰিন এনেকুৱা যিবিলাক আচলতে নিত্য নৈমিত্তিক যিবিলাক আচলতে সামগ্ৰী এটা পৰিয়াল চলিবৰ কাৰণে যিবিলাক সামগ্ৰীৰ প্ৰয়োজন এই সকলো সামগ্ৰী আচলতে তেখেতসকলক আমি দিবৰ কাৰণে আমাৰ জৰিয়তে অনুৰোধ জনাইছোঁ ধন্যবাদ